আপোনাৰ? চকিলা। চকিলা তাঁতি। অঁ ঠিক আছে, আপোনাৰ কোন কোন আছে? আমাৰ নাতিনী ছোৱালীটা আছে। অঁ, নাতি ছোৱালীটোৰ বয়স কিমান? 10 বছৰ। স্কুল যায়নে? যায় ন? পাছফালে যিটো ঘৰ দেখিছে এইটো আপোনাৰ ঘৰ? ঘৰখন আপোনাৰ হয়? নিজৰ ঘৰ? আপুনি কি কাম কৰে? বাগানতে কৰোঁ। বাগানতে ন? ঠিক আছে। তো নাতনিটো পঢ়ি আছে, আপুনি অকলে আছে আৰু কোনো নাই ন? ঠিক আছে। চৰকাৰে এতিয়ালৈকে আপোনাক কি কি সুবিধা দিছে? একোৱে দিয়া নাই। একো সুবিধা দিয়া নাই ন? অৰুণোদয় আঁচনি যিটো 830 টকা নাই দিয়া। তাৰপিছত আপোনাৰ আৰু অন্যান্য যেনিবা আপোনাৰ বেমাৰী কাৰ্ড দিছে? 5,000 মোদীজীৰ পইচা দিছে, এইবোৰ নাই দিয়া এইবোৰ ন? তাৰপাছত এইফালে চাহ বাগিচা ধন পুৰস্কাৰটো নাই পোৱা ন? 5,000 টকা। তাৰপাছত এইফালে লেট্ৰিন পাইছে, চৰকাৰী লেট্ৰিন? লেট্ৰিনটোহে দিছে ন? ঠিক আছে। তো আপোনাৰ বৰষুণ পৰে চাগে ঘৰটোত? গোটেই ঘৰ বৰষুণ পৰে। ঠিক আছে। আৰু এয়াই আপোনাৰ ঘৰ মানে? ঠিক আছে। আপুনি চৰকাৰক কি ক'ব বিচাৰে? কওক, আপোনাৰ ফালৰ পৰা চৰকাৰক কিবা কওক। ঘৰ বিচাৰিছোঁ আৰু থাকিবলৈ জেগা নাই মোৰ। ইমান অৱস্থাত আছোঁ। ঠিক আছে, ধন্যবাদ। তো এতিয়া আপুনি দেখিলে চকিলা তাঁতী হয় নাই? চকিলা তাঁতীৰ ঘৰখন মই দেখুৱালোঁ। তেওঁ অকলে থাকে আৰু লগতে 10 বছৰীয়া নাতিনী এটা থাকে। বহুত অসুবিধাৰ মাজত তেওঁলোকে জীয়াই আছে। তেওঁলোকৰ ঘৰত পানী পৰে, বৰষুণ যেতিয়া দিয়ে গোটেই ঘৰটোত পানী পৰে। চ' মই চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এখেতৰ ঘৰটো ব্যৱস্থা কৰি দিয়ে। কাৰণ এতিয়া সকলোৱে ঘৰ পাইছে। যিখিনি মানুহে ঘৰ পাব লাগে সেইখিনি মানুহে ঘৰ নাপায়, যিখিনি মানুহে ঘৰ নাপাব লাগে সেইখিনি মানুহে ঘৰ পাইছে। গতিকে মই পঞ্চায়ত পক্ষকৰো অনুৰোধ জনাইছোঁ যাতে ছাৰ্ভে কৰোঁতে চাই ল'ব আৰু চাই চিতি ছাৰ্ভে কৰিব আৰু চাই চিতি ছাৰ্ভে কৰিয়ে ঘৰ দিব। যাৰ পকী ঘৰ আছে, যাৰ ধন সম্পত্তি আছে তাকে ঘৰ দিছে, আৰু যিখিনি দুখীয়া হয় তেওঁলোকৰ ঘৰ কিয় নিদিয়ে? তো গতিকে মই আকৌ অনুৰোধ জনাইছোঁ যে এনেকুৱা ধৰণৰ মহিলাকে আচলতে চৰকাৰী ঘৰ দিয়াৰ যোগ্যতা আছে। চ' মই আকৌ ৰিকুৱেষ্ট কৰিছোঁ যে এইগৰাকী মহিলাৰ ঘৰ অতি শীঘ্ৰে পাব লাগিব, নহ'লে এটা ডাঙৰ সমস্যা হৈ পৰিব চাহ জনগোষ্ঠীৰ বাবে। ধন্যবাদ। মইদুল ৰবিদাস, ডিষ্ট্ৰিক্ট।